সকলোৱে ভালে আছে আৰু মোৰ চেনেল মনিচনাতৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এতিয়া তৰণীৰ ৰাস পূজা চাবলৈ আহি পালোঁ। তো ভিডিঅ'টো চাই থকা সকলোকে আৰু ইয়াৰ ৰাস পূজাখন কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। আৰু এইখন হৈছে তৰণীৰ মন্দিৰটোৰ মেইন গেট হয় আৰু এইখন পাৰ্মানেণ্ট গেট হয়। ইমান ধুনীয়া লাগিছে চাওকচোন গেটখন। আৰু আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে চাওকচোন, একদম মানে সোমাবই নোৱাৰি মানুহৰ কাৰণে, ইমানেই বেছি মানুহ হৈ গৈছে চাৰিওফালে। আৰু এয়া হৈছে ৰঙিয়া তৰণীৰ পূজা। তো আমি ইয়াতে আজি চাব আহিছোঁ। চাব পাৰে ইমান ধুনীয়াকৈ সজাইছে। আৰু এইফালে পইণ্ট আছে, চ' আমি ইয়াতে এয়া মন্দিৰটোৰ সন্মুখত সূৰ্য পাহাৰৰ আৰ্হিত এখন পাহাৰ বনোৱা হৈছে আৰু ইমান ধুনীয়াকৈ বনাইছে পাহাৰখন। আৰু ওপৰতে কৃষ্ণ বনাইছে আৰু তাতে কিছুমান হৰিণ আছে। আৰু মন্দিৰটোৰ চাৰিওফালে ভগৱানৰ মূৰ্তিবিলাক বনাই থৈ দিছে আৰু বহুত মূৰ্তি আছে। আৰু মোৰ পিছফালে চাব পাৰি এয়া চাৰিওফালে মূৰ্তি আছে। কেনে লাগি আছে চাই? ভাল লাগি আছে। এইফালে আছে মেইন মন্দিৰটো, তৰণীৰ মেইন মন্দিৰটো। এয়া চাব পাৰে কিমান ধুনীয়া লাগিছে চাওকচোন। মন্দিৰটো যে ইমান ধুনীয়াকৈ সজাই তুলিছে, সঁচাকৈ ইমান ধুনীয়া লাগিছে। আৰু এয়া চাব পাৰে চাৰিওফালে ভগৱানৰ মূৰ্তিবিলাক আছে আৰু এইবিলাক এনেকৈ দূৰৰ পৰাই দেখুৱাই দিছোঁ। মানে এটা এটাকৈ দেখুওৱা সম্ভৱ নহয়, বহুত দীঘল হৈ যায় ভিডিঅ'টো। আৰু এইটো মাজতে বহুত ডাঙৰকৈ কৃষ্ণৰ মূৰ্তি বনাই থৈ দিছে, ইমান ধুনীয়া লাগিছে। এয়া হৈছে বৃন্দাবন, ইমান ধুনীয়াকৈ মানে 3D ষ্টাইলত বনাইছে। আৰু এই ঠাইখিনি ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, বহুত ধুনীয়া লাগিছে সঁচাকৈ। আৰু এইটো হৈছে কাৰ্যালয় আৰু এইটোও ইমান ডাঙৰকৈ বনাইছে। এতিয়া আমাৰ মন্দিৰটো চোৱা হৈ গ'ল আৰু ইয়াত যিবিলাক মূৰ্তি আছিল সেইবিলাকো আমি ভালদৰে চালোঁ। এতিয়া আমি ৰাস মেলা চাবলৈ গৈ আছোঁ। আৰু ইয়াতে এয়া আৰিমত্ত গড়টো বনোৱা হৈছে। আৰু এতিয়া আমি তৰণীৰ ৰাসৰ মেলাখন চাবলৈ আহিলোঁ। আৰু চাওকচোন ইমান মানুহ হৈছে চাৰিওফালে, মানে ঠেলি সোমাবই নোৱাৰি তেনেকুৱা অৱস্থা হৈছে। তথাপি আৰু তাৰ মাজে মাজে আমি চাই আছোঁ পূজা। ৰঙিয়াত হয়, এয়া ৰঙিয়াতে ওচৰতে হয়। পূজা চাই আছোঁ। ये क्या है?
এইফালে ষ্টেজত ছিংগাৰে গান গাই আছে, বিহু গান গাই আছে আৰু এইফালে আমি নাচি আছোঁ, পূৰা নাচিছোঁ। মানে মানুহ চানুহ চোৱা নাই আৰু আমি পূৰা নাচিছোঁ আৰু লাষ্টত আমি একদম মোবাইল ভিডিঅ' কৰা বন্ধ কৰি কিনে পূৰা নাচিছোঁ গোটেইকেইজনে। বহুত বেছি এনজয় কৰিছোঁ, ভাল লাগিছে বহুত বেছি। আৰু মই ইয়াতে গানটো দিয়া নাই, ভইচ অভাৰ দি দিছোঁ কাৰণ কপিৰাইট লাগিব ভয় লাগেতো, তাৰ কাৰণে দিয়া নাই আৰু। চ' বিহু গাই আছে, আমিও পূৰা নাচি আছোঁ আৰু পূৰা নাচি যাই আছোঁ আমি মানুহৰ মাজে মাজে। প্লিজ সকলোৱে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ আজি নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি নাগৰদোলাত উঠি কিনে চিঞৰাৰ মজাটোৱে কিবা বেলেগ, কিবা এনেকেতো আৰু চিঞৰিব নোৱাৰোঁ না, তাৰ কাৰণে নাগৰদোলাত উঠি পূৰা চিঞৰোঁ। এইফালে দাদাই আমাক ভিডিঅ' বনাই আছে। নাগৰদোলাৰ ওপৰৰ পৰা এয়া তৰণীৰ মেলাখন চাব পাৰে, কিমান ডাঙৰ আৰু কিমান মানুহবিলাকো সৰু সৰু লাগিছে। আৰু এনেকৈ নাগৰদোলাৰ ওপৰৰ পৰা তলত চাই বহুত বেছি ভাল লাগে। চ' এয়া চাব পাৰে। আৰু নাগৰদোলাৰ ওপৰৰ পৰা ব্ৰেক ডেন্সখন চাই ইমান ধুনীয়া লাগিছে, সৰু সৰু। আৰু সৌটো মিষ্টাৰে তলৰ পৰাই আমাক চাই আছে, ৰঙা চাৰ্ট পিন্ধি থকাটো। মানে বহুত বেছি ভয় কৰে নাগৰদোলাত উঠিব, তাৰ কাৰণে উঠা নাই। মিষ্টাৰে আজি আৰু মানে বন্ধুকেৰে এয়া গুলিয়াব আহিছে বেলুন। চাওঁ এয়া আজি ৰঙিয়াৰ পূজাত আহি কয়া মুষ্টি চেনেলটো যে আছে, চেনেলটোৰ নাম কি? মনীষা নাথ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে পুৰা একদম। আৰু এই যিখন ৰাস মজাকৈ দেখাই আছে আৰু ভালকৈ দেখাব। আৰু বেলেগ ৰাস চাব নেকি ক'বা? হাউলিতো যাব চাগে। হাজবেণ্ডৰ লগত আহিছা? দিয়া ভালকৈ ৰাস চাব। হাজবেণ্ডৰ লগত ৰাস চাব আহিছে, তথাপিও দেখা পাইছে, মাতিছে। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। বহুত
বহুত বেছি ভাল লাগিছে মানে মই কি ক'ম কি নক'ম তেনেকুৱা যেন লাগিছে চ' লগ পাই বহুত বেছি ভাল লাগিছে মই মানে ময়ামস্তি চেনেলটো মই আগৰ পৰাই চাই থাকোঁ বহুত বেছি ভাল পাওঁ তাৰ মানে ভিডিঅ'বিলাক চাই কিনে কমেডি ভিডিঅ' হয় বহুত বেছি ভাল লাগিছে চ' আজি লগ পালোঁ তাৰ কাৰণে বহুত বেছি মোৰ ভাল লাগিছে ক'ৰ পৰা আহিছা কলকাতা বা কলকাতাৰ পৰা আহিছে হা নৱদ্বীপ লবি খানা খাব দিছে খাই আছো গঞ্জামিতা খাই আছো খানা খাব দিছে আমাক খাইছো বহুত ভাল লাগিছে খাই কেনে লাগছে আমি গোটেই মিক্সাৰ খাই ল'লো এতিয়া অলপ বেয়া কথা হ'ব আমি অলপ চাইড কাটিছোঁ বাইদেউহঁতকে ল'ব দিছোঁ ইয়াতে আমি চাইড কাটিছোঁ অলপমান দেখা এইফালে পপকৰ্ণ বনাই আছে গৰম আৰু খুৰাই আমাক এয়া পপকৰ্ণ দিছে চবকে এইফালে আমাৰ পপকৰ্ণ পাৰ্টি চলি আছে কি খাবি দাদা এইফালে আছে চাট আমি এতিয়া গোটেইবিলাকে এইফালে আমাৰ জালমুড়ি বনাই আছে দাদা ক'ৰ পৰা আহিছা নগাঁৱৰ পৰা আহিছে দাদাই নগাঁৱৰ পৰা আহিছে এয়া জালমুড়ি দোকান দিছে এইফালে জালমুড়ি পাৰ্টি চলি আছে জালমুড়িখিনি মানে ইমান বেছি টেষ্টি আছিলে প্ৰথমতে আমি দুটা লৈছিলোঁ খাব নোৱাৰিম বুলি পিছত যেতিয়া মানে বহুত বেছি টেষ্টি লাগিছে তাৰ কাৰণে আমি আৰু লৈছোঁ জালমুড়ি আৰু বহুত বেছি জ্বলা আছিলে তথাপি আমি খাইছোঁ আৰু এয়া জালমুড়িৰ দোকানখনৰ বাহিৰতে কিবা সেয়া মানে মানুহে ডেন্স কৰি আছিল নেকি ভিতৰততো মানুহ আছে কিন্তু এয়া চাওকচোন আপোনালোকে বাহিৰত কিমান মানুহ আছে চোৱাৰ কাৰণে মানে ভিতৰত যোৱাই নাই আৰু বাহিৰৰ পৰাই চাই আছে ষ্টাৰ্ট কৰিয়ে দিছা একদম এয়া ম'ম' আনি দিয়াৰ লগে লগে এতিয়া হৈ গৈছে এতিয়া মোৰ মুখত আৰি মিলেগি কাটনে के लिए এয়া ফ্ৰাইড ৰাইচ তোমাৰ এটা ভাল হোৱা নাই ম'ম' দিয়াৰ লগে লগে এটেক কৰিছে চবে নাই লগ একেবাৰে হামলা দেই খাই কেনে আমি অকণমান ফাংচন চালোঁ মিষ্টাৰে মানে গান শুনিলে ৰ'বই নোৱাৰে মানে নাচিয়ে থাকে আৰু নাচিয়ে গৈ আছে চাওকচোন তৰণীৰ ৰাসখনত আহি বহুত বেছি এনজয় কৰিলোঁ মানে আমি যেতিয়া দুইজনে আহোঁ তেতিয়া মানে কি পূজা যাওঁ কিন্তু যেতিয়া গোটেইবিলাকে অহা হয় ন লগৰ লগত তেতিয়া বহুত বেছি এনজয় কৰা হয় বহুত বেছি ভাল লাগিছে আহি কিনে এতিয়া আমি বাণিজ্য মেলালৈকে আহিছোঁ আৰু আমি যেতিয়া বাণিজ্য মেলাত গৈছিলোঁ তেতিয়া মানে দোকানবিলাক প্ৰায় উঠিছে মানে 12:30 মানত আমি গৈছিলোঁ তো ইমান দেৰিলৈকে থকা নাই চ' কিছুমান দোকান আছিলে চ' আমি কিছুমান বস্তু ল'লোঁ তো চাই থাকক ভিডিঅ'টো গম পাব তামুলপুৰ আমিও তো তারাই দেবো তামুলপুৰ একদম বঢ়িয়া চলিছে ভাল লাগছে দুইজন না হেলিকপ্টার চলা আমার চশমা গোপালে যে চশমা নলোৱা মানে মই বগাটো পিন্ধিলবা আমি দুইজনে দুইজন চশমা ল'লো এনেকুৱা লাগিছে আৰু মই এটা কফি কাপ লৈ ল'লোঁ এইখন দোকানৰ পৰা পূজা চশমা কিনি লৈছোঁ চাওক চশমা কিনিছে এইটো চবে চশমা কিনি 100 টকীয়া চশমা
देखा आपने लापरवाही का नतीजा है। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो, मुझे मारो। এতিয়া আমাৰ পূজা চোৱা হ'ল। এতিয়া আমি ঘৰত যাম আৰু যোৱাৰ আগতে এয়া আমি ৰুটি ঘুগুনি আৰু কণী খাই ল'লোঁ, কাৰণ ঘৰত যাই ভাত নাখাওঁ।